বিদায় মৃত্যু হোক পরম সর্বজন নাম ধরে পরীক্ষিত দাদা কি কারণে মৃত্যু হল এই কথা আমি কৈ যাওঁ আৰু আপোনালোকে শুনি যাব। এদিন হ'ল কুৰুক্ষেত্ৰ যুদ্ধৰ আগত ভীম আৰু কৃষ্ণই যুদ্ধ কৰিছিল আৰু সেই যুদ্ধত কৃষ্ণৰ ইংগিততে ভীমখনে জয়সম্ভৰক কৰিছিল আৰু তেতিয়া জয়সম্ভৰ ৰাজমুকুট কৃষ্ণই আৰু তাৰপৰা দেখি জয়সম্ভৰ উদ্গ্ৰহৰে কৃষ্ণৰ আগত কয়, প্ৰভু প্ৰভু পিতা ৰাজমুকুট তুমি মোৰ হাতে এই মুকুট পিন্ধিবলৈ কৃষ্ণই বলে এই মুকুট অনিব এই মুকুট লৈ যা এই মুকুট লৈ যা তেতিয়া জয়সম্ভৰ পুত্ৰ সহদেৱে কৃষ্ণৰ কান্দে কান্দে কয়, যিহেতুকে পিতা ৰাজমুকুট পিন্ধিবলৈ নাপালো নহয় সেইকাৰণে এই ৰাজমুকুটক অভিশাপ দিলো মই। এই ৰাজমুকুট যিজনে পিন্ধিব সেই কিন্তু সাতদিনৰ ভিতৰত মৃত্যুবৰণ কৰিব। সেই মুকুট লৈ কৃষ্ণ
যায় এত সুন্দর দেখা পায় ও সুন্দর করে পরীক্ষিতে ও ভালোরে ভোট
তেতিয়াহে মুক্তি পাবি কহিলো মই শস্যগানত লৈ মুনি লতিয়া Ruhini